কওক ইয়াৰ পৰা দিম হা কি শিকাব এইকেইটা মই নেওতা শিকাম 5 5 1 গুণ 5 5 2 গুণ 10 10 5 3 গুণ 15 5 4 গুণ 20 5 5 গুণ 25 5 6 এইটো নেওতা হৈ কোৱা নেক্সট কি আছে এইটো কি আছে আপোনাৰ পিছফালে এইটো মোৰ ভাৱেল আছে এই আই অ ইউ ভাৱেল আছে লগত মই যিসকল এক্সিকিউটিভছ তেওঁলোকে আপোনালোকৰ নিজৰ নিজৰ ঠাইত বহি ল'ব আপোনালোকৰ বৰ্তমান লাঞ্চৰ ব্যৱস্থা কৰা হৈছে ত' তেওঁলোক আপোনালোকে নিজৰ নিজৰ ঠাইত বহি ল'ব লাঞ্চ অলৰেডি আহি পাইছেহি ধন্যবাদ দুটা হাঁহ এটা হাঁহ এতিয়া 0 আহি গ'ল না তাৰমানে 0 কনচেপশ্যনটো হৈ গ'ল তাৰপিছত সেইটো এনেকৈ পতাকাৰে কা সঠিক নাই কাম পতাকাৰে কা কত শিকি কত কি ইয়াতে মই আকৌ গোটেই অল বঙাইগাঁও বুলি কৈছোঁ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ যিসকল ছাৰ বাইদেউ আছে তেওঁলোকে যিসকল ছাৰ বাইদেৱে চাৰ্টিফিকেট পোৱা নাই তেওঁলোকৰ নাম মই এনাউন্স কৰিম কাইণ্ডলি আপোনালোকে মঞ্চৰ ওচৰলৈকে আহি পেলাই চাৰ্টিফিকেটখন কালেক্ট কৰি লৈ যায় ধন্যবাদ ৰবি কলিতা বিউটিফুল আগি অমৰ মহন্ত নেক্সট বাইদেউ আহিব আপ ডাউন অমৰ মহন্ত এইটো বিয়াৰ কাৰ্ডে দি বনাইছোঁ মই ক যোগ অন্তস্থ যোগ জফলা ক তাৰপিছত মই ওলাই দিম এইটো আৰু এটা আহিব ল যোগ ল ল ল ল ল এনেকুৱা আহি থাকিব বাপী দেৱনাথ মই এনেকৈ 5টা ফ্ৰুটছ আঁকাই দিছোঁ আৰু নাম লিখি বাপী দেৱনাথ ল'ৰা ছোৱালীক মই সুধিম কোনটো ফ্ৰুটছ খাব ভাল পায় তেওঁ যদি এইটো হাত দিয়ে মই মেংগো খাব ভাল পাওঁ মেংগোৰ নামটো শিকা হ'ল আৰু পিছফালে এটা নাম্বাৰ আছে ৰাধাৰাণী দাস তালুকদাৰ ফ্ৰুটছৰ নামো শিকিল আৰু কাউণ্টিঙো শিকি গ'ল আৰু এইবিলাক মই এনেকৈ থৈ দিম ৰাধাৰাণী দাস তালুকদাৰ তেওঁলোকক ক'ম যে তুমি এনেকৈ একেলগে উঠাই থ'ম চব থোৱাৰ পিছত তেওঁলোকে ক'ম এমটো উলিওৱা তেওঁলোকে তেতিয়া এম ওলাব কৰবী চৌধুৰী ল'ৰা ছোৱালীবিলাক মানে আমাৰ যিবিলাক গাৰ্লছ আছে তেওঁলোকৰ মানে ইনস্পায়াৰ কৰাৰ কাৰণে ওমেন এম্পাৱাৰমেণ্ট আমি ক'ম যে কোন কাৰ কি অৱদান আছে আমাৰ ইণ্ডিয়ান আৰু অসমৰ লেডিবিলাকৰ